নয়ন তোমাক স্বাগতম জনাইছোঁ প্ৰথমে মই এইটো সুধিব খুজিম যেহেতু বৰ্তমান ৰাজ্য চৰকাৰে বহুতো চাকৰিৰ পদ এতিয়া মুকলি কৰিছে নিবনুৱাসকলৰ বাবে এটা ভাল খবৰে এই নিবনুৱাসকলৰ বাবে নতুন বৰ্ষটোত কি কৰিলে চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল হ'ব বুলি ভাবা জ্যোতিষ শাস্ত্ৰই কি কয় আচ্ছা মানে ফাৰ্ষ্ট অফ অল কথাটো হ'ল যে যিবিলাক কেণ্ডিডেটে মানে পৰীক্ষা দিম বুলি মানে ভাবি আছে তেওঁলোকৰতো প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হ'ব এইটো জ্যোতিষ শাস্ত্ৰৰ কথা নাহে ফাৰ্ষ্ট টাইমটো কোৱালিফাইড হ'ব লাগিব তথাপিতো জ্যোতিষ শাস্ত্ৰই কি কয় জ্যোতিষ শাস্ত্ৰ হিচাপে যদি কিছু নিয়ম এই বৰ্ষত মানে কেণ্ডিডেটবিলাকে মানি চলিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে এটা কাম কৰিব পাৰে ৰবিবাৰে ৰাতিপুৱা সোনকালে উঠি মানে ধৰক সূৰ্য উদয়ৰ 1 ঘণ্টাৰ ভিতৰত মানে স্নান কৰি উঠি তুলসী গছৰ ওচৰত পানী দিব পাৰে তলত তুলসীৰ তলত এটা চাকি জ্বলালে আৰু প্লাছ সূৰ্যদেৱক নমস্কাৰ কৰিলে এইটো অকল ৰবিবাৰে কৰিলেও মানে সূৰ্যদেৱ সন্তুষ্ট হ'ব আৰু চাকৰিৰ ক্ষেত্ৰত মানে ভাল ফল পোৱা যায় আৰু ছেকেণ্ডলি ৰবিবাৰে 10টা মানৰ পৰা আবেলি 3টা বজালৈকে নিমখ মানে গ্ৰহণ কৰিব নালাগে ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 3টা বজালৈ নিমখ গ্ৰহণ কৰিব নালাগে সেইটো মানে বেষ্ট হয় এইটো এতিয়া ৰবি মানে সন্তুষ্ট হয় সূৰ্য গ্ৰহটো সন্তুষ্ট হয় আৰু তৃতীয়তে আপোনাৰ শনিদেৱক সন্তুষ্ট কৰি ৰাখিব লাগিব শনিদেৱক সন্তুষ্ট কৰি ৰখাৰ বাবে আপুনি শনিবাৰে নিৰামিষ ভোজন কৰিব লাগিব পাৰিলে ফলাহাৰ গ্ৰহণ কৰিলে মানে বেষ্ট হয় আৰু মানে শনিবাৰে আৰু শনিদেৱক সন্তুষ্ট কৰাৰ কাৰণে চাকি বন্তিটো জ্বলাব লাগিব শনি মন্দিৰতো জ্বলাব পাৰে নাইবা ঘৰতো জ্বলাব পাৰে এইটো আৰু কিবা আছে নেকি চাকিটো জ্বলোৱাৰ সময়ত এটা কথা ধ্যান দিব লাগে যে শনিদেৱক চাকি জ্বলোৱাৰ সময়ত মানে কলা শলিতা ব্যৱহাৰ কৰিব লাগে নাইবা নীলা শলিতাও ব্যৱহাৰ কৰিব পাৰে তিলৰ তেল দিব পাৰিলে বেষ্ট হয় যদি তিলৰ তেল দিব নোৱাৰে তেতিয়া তাত তিল নাইবা মাহ দিব পাৰে আৰু এটা কথা মানে চাকি জ্বলোৱাৰ টাইমত চাকিটোৰ ডিষ্টেঞ্চটো মাটিৰ পৰা কমেও 1 জলে হ'ব লাগে সেইটো 4-5 ইঞ্চি ওপৰত থাকিব লাগে কাৰণ মানে ধৰিত্ৰী মাতাই চাকিৰ ভৰটো ৰাখিব নোৱাৰে আৰু এটা কথা যে শনিদেৱৰ বাহিৰে বেলেগ দেৱতাক পূজা কৰাৰ সময়ত সূতাৰ সলনি কপা ইউজ কৰাটো মানে বেষ্ট এইটো মানে শাস্ত্ৰত উল্লেখ আছে যদিও মানে চাকিৰ শলিতাটো কিন্তু মানে আমি দেখা পাওঁ আমাৰ সমাজত মানে এতিয়াও মানে সূতাই ব্যৱহাৰ কৰি আছে কিন্তু কপা ইউজ কৰিব লাগে এইটো বেষ্ট হয় আৰু একচুৱেলি তো এইখিনি বিধান আপুনি যিখিনি নিবনুৱা আছে যিখিনিয়ে চাকৰি প্ৰত্যাশী আছে এইসকলে কৰিলে সুফল পাব বুলি আমি আশা কৰিব পাৰোঁ আৰু মানে লগত ধৰক 2-এটা মন্ত্ৰ আছে সেইবিলাকো পঢ়িব পাৰে মন্ত্ৰটো অলপ যদি কৈ দিয়ে মন্ত্ৰটো ধৰক আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰটো পাঠ কৰিব পাৰে আৰু পিছত গায়ত্ৰী মন্ত্ৰ আছে সেইবিলাকো বেষ্ট হয় আৰু তাৰপিছত এটা মানে ৰোজগাৰ প্ৰাপ্তি মন্ত্ৰ আছে সেইটো মানে ইউটিউবত চাৰ্চ কৰিলেও পাই যাব এইটো মন্ত্ৰটো মই মাতি দিছোঁ তথাপিও বিশ্ব ভৰণ পচন কৰ জয় তাকৰ নাম ভৰত অচয় এই মন্ত্ৰটো জপ কৰিলে গতিকে সুফল পাব বুলি আমি আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ যি চাকৰি প্ৰত্যাশী আছে সেইসকল উপকৃত হ'ব অৱশ্যে এই কথাটো আমি ক'বই লাগিব আপুনিও কৈছে যে অকল জ্যোতিষ শাস্ত্ৰই কিন্তু চাকৰি দিব নোৱাৰে এই ক্ষেত্ৰত তেখেতসকলে নিজৰ প্ৰিপাৰেশ্যন কৰিবই লাগিব কিন্তু যদি এই বিধানসমূহ মানি চলে জ্যোতিষ শাস্ত্ৰই কিন্তু সুফল পাব বুলি আশা কৰিব আৰু এটা ধৰক এটা ছায়েন্সৰ যদি এটা মানে কথা ক'ব যোৱা যায় মানে এটা ল অফ এট্ৰাকশ্যন বোলা এটা কথা আছে এই ল অফ এট্ৰাকশ্যনটো আপুনি নেটত চাৰ্চ কৰিলে পাই যাব ল অফ এট্ৰাকশ্যনে কি বুজায় নাইবা এখন কিতাপ আছে দ্য চিক্ৰেট সেই কিতাপখনো পঢ়িব পাৰে নাইবা ইউটিউবত মানে সেই কিতাপখনৰ ভিডিঅ' চাব পাৰে তাতে মানে লিখা আছে যে পজিটিভ থিংকিং লিডছ আছ টু মানে পজিটিভনেছ গতিকে মানে সদায় পজিটিভ ভাবিব লাগে চাকৰি পাম বুলি মানে হেঁপাহ থাকিলেহে চাকৰি পাম যদি সদায় ভাবি থাকোঁ যে মই মানে ক'ত চাকৰি পাম তেতিয়া ধৰক ইমান চান্সটো কমি যায় ইউনিভাৰ্চক লগি যিটো মানে ভাইব্ৰেশ্যন পঠাব লাগে সেইটো তাত কেনেকৈ ভাইব্ৰেশ্যন পঠাব লাগে সেইটো মানে লিখা আছে দ্য চিক্ৰেট কিতাপখনত সেইটো ইউটিউবত চাৰ্চ কৰিলে পাই যাব সেই ভিডিঅ'বিলাক সেইবিলাক চাব পাৰে আৰু মানে যিবিলাক চাকৰি প্ৰত্যাশী আছে আৰু এইটোৱে